নমস্কাৰ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ বায়ু পাঠটোৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, বায়ু সকলোতে আছে। বায়ু আমি দেখা নাপাওঁ, কিন্তু ইয়াৰ উপস্থিতি আমি অনুভৱ কৰোঁ। উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ-নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে। বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ু যে সকলোতে আছে, সেই কথা আমি কেনেকৈ গম পাম? বেলুন এটা ফুলাই লৈ তাৰ মুখখন এৰি দিলে কি হ'ব চোৱাচোন। বেলুনটোৰ মুখেৰে শব্দ কৰি বায়ু ওলাই আহিল। তেনেদৰে চকৰি এটা হাতত লৈ দৌৰ মাৰিলেও চকৰিটো বায়ুৰ বাবেই ঘূৰে। বা যেতিয়া আমি দৌৰ মাৰোঁ, তেতিয়া বায়ুৱে আমাক পিছপিনে টনা যেন লাগে। বায়ুত থকা প্ৰধান গেছসমূহ হৈছে অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ আৰু নাইট্ৰজেন গেছ। বায়ুত অক্সিজেন গেছৰ উপস্থিতিৰ বিষয়ে জানিবলৈ এডাল মমবাতি জ্বলাই লোৱা। এতিয়া মমবাতিডাল এটা কাঁচৰ গিলাচেৰে ঢাকি দিয়া আৰু কি হৈছে লক্ষ্য কৰা। অক্সিজেনৰ অভাৱত মমবাতিডাল নুমাই গ'ল। এতিয়া আমি অক্সিজেনৰ ব্যৱহাৰসমূহৰ বিষয়ে জানি লওঁ আহা। মানুহকে ধৰি সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলেও অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। উশাহ-নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন গেছ দিয়া হয়। পৰ্বত আৰোহণকাৰীসকলে লগত অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ যায়। বায়ুত থকা আন এবিধ গেছ হ'ল কাৰ্বন ডাই অক্সাইড গেছ। এতিয়া আমি কাৰ্বন ডাই অক্সাইড গেছৰ কিছুমান ব্যৱহাৰৰ বিষয়ে জানি লওঁ আহা। উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। জুই নুমুৱাবলৈও কাৰ্বন ডাই অক্সাইড গেছৰ ব্যৱহাৰ কৰা হয়। ছ'ডা পানী আৰু শীতল পানীয় প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছৰ ব্যৱহাৰ কৰা হয়। বায়ুত থকা আন এবিধ প্ৰধান গেছ হ'ল নাইট্ৰজেন গেছ। এতিয়া আমি নাইট্ৰজেন গেছৰ কিছুমান ব্যৱহাৰৰ বিষয়ে জানি লওঁ আহা। উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰ'টিন তৈয়াৰ কৰে। আমি খোৱা চয়াবিন, মচুৰ দাইল আদি মাহজাতীয় শস্যত এই প্ৰ'টিন থাকে। এই প্ৰ'টিন মানুহ আৰু অন্য প্ৰাণীয়ে গ্ৰহণ কৰে। ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈও নাইট্ৰজেন ব্যৱহাৰ কৰা হয়। এতিয়া আমি বায়ু প্ৰদূষণৰ কাৰণসমূহৰ বিষয়ে জানিম। গেলা-পচা জাবৰ-জোথৰ, মৰা জীৱ-জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত বায়ু প্ৰদূষিত হয়। মটৰ গাড়ীৰ পৰা ওলোৱা ধোঁৱাৰ পৰাও বায়ু প্ৰদূষিত হয়। কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰাও বায়ু প্ৰদূষণ হয়। ইয়াৰ উপৰিও আতচবাজি বা ফটকা জ্বলালে, হাবি-বনত জুই লাগিলে, প্লাষ্টিক পুৰিলে, খেতি-বাতি, গছ-গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্য আদিৰ পৰাও বায়ু প্ৰদূষণ হয়। এতিয়া আমি বায়ু প্ৰদূষণৰ ফলত আমাৰ কি কি ক্ষতি হয় সেই বিষয়ে জানিম। বায়ু প্ৰদূষণৰ ফলত চকুৰ পোৰণি, চকুৰ ৰঙা পৰা, হাঁচি, কাহ, শ্বাস-প্ৰশ্বাসৰ কষ্ট, হাঁওফাঁওৰ ৰোগ আদি হয়। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীৰ গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। লগতে উদ্ভিদ আৰু আন প্ৰাণীৰো বিস্তৰ ক্ষতিসাধন হৈছে। বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়সমূহ। গছ-গছনি বেছিকৈ ৰুই বায়ু প্ৰদূষণ ৰোধত সহায় কৰিব পাৰি। কল-কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। জাবৰ-জোথৰ পেলোৱা বাকচ ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি থাকিব লাগে। সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা-নৰ্দমাত পেলাব নালাগে। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিও বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। মৰা জীৱ-জন্তু আদি গাঁতত পুতিও বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। হাঁচি, কাহ আদি মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিব লাগে। গাড়ী-মটৰ আদি কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়।
ওচৰৰ ঠাইলৈ পৰাপক্ষত খোজকাঢ়ি বা চাইকেলেৰে অহা-যোৱা কৰিও প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰি। ধন্যবাদ।